সন্মানীয় শিক্ষাগুৰুসকল, যিসকল শিক্ষাগুৰুৱে টিউটৰ হিচাপে 2021 চনত নিযুক্তি লাভ কৰিছিলে, তেওঁলোকে আচলতে এটা ফিক্সড দৰমহা পাই আছে, এটা নিৰ্দিষ্ট দৰমহা পাই আছে। তেওঁলোকৰ আচলতে কোনো ধৰণৰ স্কেল দিয়া নাছিলে। গতিকে সেই সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে যে ৰাজ্য চৰকাৰে আচলতে অতি সোনকালে সেই টিউটৰ শিক্ষাগুৰুসকলক স্কেলসহ তেওঁলোকক নিয়মীয়া কৰ্মচাৰীসকলৰ সমহাৰত দৰমহা দিয়াৰ নিৰ্দেশ দিছে। তো এই নিৰ্দেশনাটোত আৰু কি লিখা আছে এখন কাকতত প্ৰকাশ হৈছিল, সবিশেষ মোৰ এইটো ভিডিঅ'ত দেখুৱাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো চাব পাৰিছে, কঠোৰ হাইকোৰ্ট চৰকাৰী কৰ্মচাৰীৰ সমপৰ্যায়ত টিউটৰক দৰমহা দিয়াৰ নিৰ্দেশ। তাৰপিছত কি লিখিছে চাওক। 5 অক্টোবৰ তাৰিখে কাকতত লিখিছিলে যে দীৰ্ঘদিনীয়া আন্দোলন প্ৰতিবাদৰ পিছত অৱশেষত ৰাজ্যৰ টিউটৰসকলে ন্যায়ালয়ৰ মজিয়াত লাভ কৰিলে সকাহ। এক কথাত গুৱাহাটী উচ্চ ন্যায়ালয়ে টিউটৰসকলক আন চৰকাৰী কৰ্মচাৰীৰ দৰে সমমৰ্যাদা প্ৰদান কৰিলে। সমান্তৰালভাৱে আন চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰাৰ দৰে টিউটৰসকলেও নিয়মীয়া পে স্কেল লাভ কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে 6 মাহৰ ভিতৰত ৰাজ্য চৰকাৰক যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। অৰ্থাৎ এই টিউটৰসকলৰ সমহাৰত যিসকল ধৰক কৰ্মচাৰী আছে, যিসকল নিয়মীয়া কৰ্মচাৰী আছে, তেওঁলোকে যি পে স্কেল পায় সেইমতে টিউটৰসকলকো সমহাৰত দৰমহা দিয়াৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু কি লিখিছে চাওক। অৱশ্য উচ্চ ন্যায়ালয়ে টিউটৰসকলক কি দৰমহা গাঁথনি পে স্কেল প্ৰদান কৰিব তাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব দিলে ৰাজ্য চৰকাৰলৈ। অৰ্থাৎ তেওঁলোকক কি পে স্কেল দিব সেইটো ৰাজ্য চৰকাৰে, আসাম গভৰ্ণমেণ্টে এইটো নিৰ্ধাৰণ কৰিব। উল্লেখযোগ্য যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী টিউটৰসকলে নিজ নিজ ওজৰ আপত্তিৰে উচ্চ ন্যায়ালয়ত পৃথকে 23খনকৈ লেখ আবেদন দাখিল কৰিছিল। এই লেখ আবেদনসমূহৰ ভিত্তিত উচ্চ ন্যায়ালয়ে সুদীৰ্ঘ পৃষ্ঠাৰ এক নিৰ্দেশনা প্ৰদান কৰে। এই নিৰ্দেশনাতে ৰাজ্যৰ টিউটৰসকলৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ মতামত আগবঢ়ায় ন্যায়ালয়ে। অৰ্থাৎ এই টিউটৰ শিক্ষাগুৰুসকলে ন্যায়ালয়ত 23খন আবেদন দাখিল কৰিছিল আৰু সেই সম্পৰ্কে এটা সুদীৰ্ঘ পৃষ্ঠাৰ এখন নিৰ্দেশনা ন্যায়ালয়ৰ ফালৰ পৰা প্ৰকাশ পাইছে। এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰ্যাদা পোৱাৰ পৰিপ্ৰেক্ষিতত আইন অনুসৰি টিউটৰসকলে সমমৰ্যাদা পোৱাৰ যোগ্য। ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদত সমমৰ্যাদাৰ কথা কৈছে। পৰিচয়ৰ আধাৰত সমমৰ্যাদাৰ কথা কোৱা নাই। এনে পৰিস্থিতিত ন্যায়ালয়ে চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰাধিকৃত শিক্ষক আৰু টিউটৰসকল সমান বুলি নিৰ্দেশনাত উল্লেখ কৰে। শুনানি কালত ন্যায়ালয়ে পুনৰ কয় যে সংবিধানৰ 14 নং অনুচ্ছেদৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰে যদি কোনো পে স্কেল প্ৰদান কৰে তেন্তে টিউটৰসকলে ন্যায় লাভ কৰিব। এই ক্ষেত্ৰত টিউটৰসকলক এক নিয়মীয়া পে স্কেল প্ৰদানৰ বাবে চৰকাৰে আইনৰ 23 নং ধাৰা অনুসৰি বিধি প্ৰস্তুত কৰিব পাৰে। ন্যায়ালয়ে কয়, আমাৰ দৃষ্টিত এনে পদক্ষেপ এইসকল শিক্ষকৰ মৰ্যাদা সমতা ৰক্ষা কৰিব। এনে মন্তব্যৰ পিছতে ন্যায়ালয়ে টিউটৰসকলক পে স্কেল প্ৰদানৰ দিশটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক 6 মাহৰ ভিতৰত যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰে। গতিকে উচ্চ ন্যায়ালয়ে এই টিউটৰ শিক্ষাগুৰুসকলক পে স্কেল দিয়াৰ কাৰণে 6 মাহৰ ভিতৰতে যাতে দিয়ে ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে ৰাজ্য চৰকাৰে যদি এইদৰে পদক্ষেপ লয় তেতিয়া ৰাজ্যৰ শিক্ষাগুৰুসকল, টিউটৰ শিক্ষাগুৰুসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব। আচলতে তেওঁলোকে যি ফিক্সড প্ৰাইচ আছিলে, কিন্তু বৰ্তমান যদি তেওঁলোকক পে স্কেল দিয়ে, আচলতে ধৰক LP স্কুলৰ হ'লে তেওঁলোকৰ যিটো 14,000 পাব আৰু লগতে গ্ৰেড পে 6,200 টকা বা 6,800 টকা, আৰু যদি গ্ৰেজুৱেট হয় 7,400 টকা, আৰু লগতে অন্যান্য মিলাই হয়তো 25,000 মান পাব। আৰু যদি ME স্কুলৰ হয় প্ৰায় 30,000 আৰু হাই স্কুলৰ হ'লে হয়তো 33,000 মান পাব দৰমহা। গতিকে এইখিনিয়ে হয়তো শিক্ষাগুৰুসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিব। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পাবলৈ। থেংক ইউ।